হাই ফ্ৰেণ্ড, মই আপোনালোকলৈ লৈ আহিছোঁ এটা সুন্দৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। হাই ফ্ৰেণ্ড, আজি ভিডিঅ'টো হৈছে ভাৰতৰ সৈন্য বাহিনীৰ বীৰত্বৰ বাবে কি কি সন্মান প্ৰদান কৰা হয়। পৰমবীৰ চক্ৰ সৈন্য বাহিনীত এইটোৱেই সৰ্বোচ্চ সন্মান আৰু পুৰস্কাৰ। শত্ৰুৰ বিৰুদ্ধে স্থল যুদ্ধ, জল যুদ্ধ আৰু আকাশ মাৰ্গত হোৱা বিমান যুদ্ধৰ অসাধাৰণ শৌৰ্য, বীৰ্য, সাহস প্ৰদৰ্শন অথবা আত্মবলিদানৰ বাবে এই সন্মানসূচক পুৰস্কাৰ প্ৰদান কৰা হয়। মহাবীৰ চক্ৰ সৈন্য বাহিনীত এইটোৱেই দ্বিতীয় সৰ্বোচ্চ সন্মান আৰু পুৰস্কাৰ। স্থল, জল আৰু আকাশী যুদ্ধত শত্ৰুৰ বিৰুদ্ধে অসাধাৰণ সাহস, বীৰত্ব অথবা আত্মবলিদানৰ বাবে এই সন্মানক পুৰস্কাৰ দিয়া হয়। বীৰ চক্ৰ এইটো সৈন্য বাহিনীত এইটোৱেই তৃতীয় সৰ্বোচ্চ সন্মান আৰু পুৰস্কাৰ। শত্ৰুৰ বিৰুদ্ধে স্থল যুদ্ধ, জল যুদ্ধ আৰু আকাশ মাৰ্গত হোৱা বিমান যুদ্ধত অসাধাৰণ শৌৰ্য, বীৰ্য, সাহস প্ৰদৰ্শন অথবা আত্মবলিদানৰ বাবে এই সন্মান সূচক পুৰস্কাৰ আগবঢ়োৱা কৰা হয়। অশোক চক্ৰ স্থল, জল, আকাশ মাৰ্গত হোৱা যুদ্ধত অসাধাৰণ শৌৰ্য, বীৰ্য, বীৰত্ব, আত্মত্যাগৰ স্বীকৃতি হিচাপে এই পদক প্ৰদান কৰা হয়। যোগ্যতা আৰু মানৰ ভিত্তিত এই পুৰস্কাৰ তিনিটা ভাগত ভাগ কৰা হৈছে: অশোক চক্ৰ, কীৰ্তি চক্ৰ, সূৰ্য চক্ৰ। প্ৰিয় বন্ধুসকল, যিসকল সৈন্যই ভাৰতৰ স্বাভিমান সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে নিজৰ আত্মবলিদান দিয়া হয়, সেই বীৰ পুত্ৰসকলক ভাৰত চৰকাৰে এই সন্মানসূচক বীৰত্ব পুৰস্কাৰসমূহ প্ৰদান কৰে। অশোক চক্ৰ হ'ল বীৰত্বৰ বাবে দিয়া সৰ্বোচ্চ অসামৰিক পদক। অতি বিক্ৰম সাহসিকতাৰে নিজৰ জীৱন বলিদান দি হ'লেও শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়া ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। ওপৰত উল্লেখ কৰি অহা সন্মানবোৰৰ উপৰিও সৈন্য বাহিনীত বিশিষ্ট সেৱা আৰু নাগৰিকৰ জীৱন ৰক্ষা কৰাৰ বাবে পৰম বিশিষ্ট সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, বিশিষ্ট সেৱা পদক, জীৱন ৰক্ষা পদক, সৰ্বোত্তম জীৱন ৰক্ষা পদক, উত্তম জীৱন ৰক্ষা পদক আদি বঁটা দিয়া হয়। প্ৰিয় বন্ধুসকল, আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিব পাৰোঁ। ধন্যবাদ।